সো হেল্ল' এণ্ড ৱেলকাম। আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আজি কথা পাতিম আপোনাৰ আমাৰ যিবিলাক সৰু সৰু বিজনেছেছবিলাক আছে ন, আমি যিবিলাক সৰু সৰু বিজনেছৰ অ'নাৰ্ছবিলাক হয়, আমি আমাৰ বিজনেছবিলাকত কিয় আমি সঘনে দেখা পাই থাকোঁ যে আমাৰ কিছুমান ওচৰে পাঁজৰে কিছুমান দোকান হয় বা কিছুমান সৰু সুৰা ফেক্টৰিজ হয়, কিছুমান ছাৰ্ভিচ ছেক্টৰৰ বিজনেছেছ হয়, কিছুমান মানুহে আগবাঢ়ি আহে, কিছুমানে হয়তো ডাইৰেক্টলি কিছুমান আমাৰ য়ং জেনেৰেশ্যনৰ মানুহ আছে যিসকলে ডাইৰেক্টলি নিজৰ এডুকেশ্যনেল বা একাডেমিক্স কমপ্লিট কৰি ফেলে তেওঁলোকে ডাইৰেক্টলি বিজনেছত নামিবলৈ আহিছে। আৰু কিছুমান এনেকুৱা আছে যে কেইবছৰমানৰ পৰা কৰি আছে। যি নহওক, চ' এইসকল মানুহে বা আমিসকলে এই বিজনেছবিলাক কৰি কৰি গৈ এটা সময়ত কিয় আমি হঠাতে আমাৰ বিজনেছেছবিলাক আমি বন্ধ কৰিব লগা হয়। এটা খুব চিন্তা কৰিব লগা বিষয় হৈ পৰিছে। কাৰণ আজিৰ যুগত যি লেভেলত আপোনাৰ বিজনেছেছবিলাক যি হাৰত বন্ধ হ'ব ধৰিছে, আগতে আমি এইবিলাক বস্তু দেখা নাছিলোঁ। আমি এটা কথা চিন্তা কৰিব লাগিব সঁচাকৈ যে আজি আমাৰ ওচৰে পাঁজৰে যি ধৰণে নতুন নতুন বিজনেছেছ খুলি আছে আৰু যি ধৰণে নতুন নতুন বিজনেছেছবিলাক কেইবছৰমান চলাৰ পিছত বন্ধ হৈ আছে, এইসমূহ আমি সঁচাকৈ চিন্তা কৰিব লগা কথা যে আমি কেনেদৰে আমি আমাৰ বিজনেছেছবিলাকক আমি প্ৰটেক্ট কৰিম। আমি একচুৱেলি ক'ত ভুল কৰি আছোঁ যে আমি আমাৰ বিজনেছেছবিলাক কেইবছৰমান চলাৰ পিছত আমি ইয়াক কণ্টিনিউটি কৰিব নোৱাৰোঁ। কিহৰ বাবে আমাৰ এই প্ৰব্লেমছবিলাক আমি হৈছে, কিহৰ বাবে আমি এইবিলাক ফেচ কৰি আছোঁ। চ' এইবিলাকৰ বিষয়ে আজি এই ভিডিঅ'টোত কথা পাতিম আৰু ট্ৰাই কৰিম যে আমি কেনেকৈ ইয়াক আমি একচুৱেলি এনেকুৱা এটা পৰ্যায়ত আমাৰ বিজনেছটোক আমি লৈ যাব পাৰোঁ য'ত আমি একচুৱেলি আমাৰ বিজনেছটোক আমি বচাই ৰাখিব পাৰিম। চ' ফাৰ্ষ্ট এটা বিজনেছ যেতিয়া ষ্ট্ৰাগল কৰে, এটা বিজনেছ যেতিয়া বন্ধ হোৱাৰ স্থিতিত আহে, আপোনালোকে সদায় লক্ষ্য কৰিব সেই বিজনেছেছবিলাকত বিজনেছ অ'নাৰ কিছুমান কমন মিষ্টেক থাকে। আৰু যিসকল বিজনেছেছ বন্ধ হৈ আছে ন, খুব বেছি কেইটামান পইণ্টত তেওঁলোকৰ ভুল হৈ আছে, যাৰ বাবে তেওঁলোকৰ বিজনেছবিলাক বন্ধ হ'বলৈ ধৰিছে। চবতকৈ নাম্বাৰ ওৱান ৰিজন হৈছে বিজনেছ এটা বন্ধ হোৱাৰ লেক অফ কাষ্টমাৰ। তেওঁলোকৰ কাষ্টমাৰ কমি গৈ আছে, সেইসকল বিজনেছৰ চেলছবোৰ কমি গৈ আছে। সেইসকল বিজনেছে ভাবিছে যে কম্পিটিশ্যন বাঢ়িছে আৰু কম্পিটিশ্যন বঢ়াৰ কাৰণে আমি চেল কৰিব নোৱাৰোঁ। কাৰণ আজিৰ পৰা এবছৰ আগত য'ত আমি আমাৰ ষ্ট'ৰ, আমাৰ দোকানখন আমি খুলি বহিছিলোঁ, এতিয়া আমাৰ আশে পাশে আৰু 2-4খন দোকান বহিছে, যাৰ বাবে আমি লিমিটেড এক্সপ'জাৰ পাইছোঁ আৰু যাৰ বাবে আমি লিমিটেড চেলছ পাইছোঁ। য'ত আপুনি ভাবক, আপোনালোকে বা আমি এটা কথা যদি আমি লক্ষ্য কৰোঁ, য'ত আমাজন, ফ্লিপকাৰ্টৰ নিচিনা বিজনেছবিলাকে বিগ বিলিয়ন ডেজ অফাৰ চলায়, কিবা কিবি ধৰণৰ কথা কয়, এটা দিনত হাজাৰ কৰোৰ টকাৰ প্ৰডাক্ট বিক্ৰী কৰি দিয়ে। আমি সেই ধৰণৰ আমাৰ বিজনেছেছবিলাকত আমি ষ্ট্ৰাগল কৰি আছোঁ চেলছৰ কাৰণে। চাওক যে না মানুহ কমিছে আমাৰ প্ৰডাক্ট কিনাৰ কাৰণে, না মাৰ্কেটত মানুহৰ অভাৱ হৈছে। মানুহটো ঠিকেই আছে। আমি যদি ভালকৈ লক্ষ্য কৰোঁ, কিছুমান এনেকুৱা দোকান আছে য'ত মানুহ একেবাৰে ভিৰ কৰে, আৰু কিছুমান এনেকুৱা দোকান আছে তাৰ আশে পাশে য'ত নেকি মানুহ নাযায়। চ' এই যিবিলাক ধৰণৰ বস্তুবিলাক হৈ আছে ন, একচুৱেলি আমি যদি ভাবোঁ যে আমাৰ কাষ্টমাৰৰ অভাৱ আছে, কাষ্টমাৰৰ অভাৱ একচুৱেলি আমাৰ নহয়। আমি আমাৰ বিজনেছত আমাৰ চেল কৰিব জনা নাই, আমি আমাৰ বিজনেছত কাষ্টমাৰক আমি আনিব জনা নাই, যাৰ বাবে আমি এই নাম্বাৰ ওৱান যিটো আমাৰ প্ৰব্লেম আছে বিজনেছ বন্ধ হোৱাৰ, যে লেক অফ চেল, এইটোৰ আমি ফেচ কৰিব লগা হৈছে। ছেকেণ্ড প্ৰব্লেম আমাৰ বিজনেছবিলাক যে বন্ধ হ'বলৈ ধৰিছে, আপোনালোকে ভালকৈ যদি চাই, এই যে লেক অফ কেছ ফ্ল' মেনেজমেণ্ট। আমাৰ বিজনেছ অ'নাৰবিলাকে একেবাৰে নাজানে কেছবিলাক কেনেকৈ মেনেজ কৰিব লাগে। আমি একচুৱেলি কোনো বাজেট আমি নাৰাখোঁ, কোনো ধৰণৰ আমাৰ ছিষ্টেম নাই আপোনাৰ কেছবিলাক ট্ৰেক কৰাৰ কাৰণে। চ' তাৰ বাবে আমি ষ্ট্ৰাগল কৰোঁ। আমি নকৰিবলগীয়া কিছুমান খৰচা কৰি দিওঁ, নকৰিবলগীয়া কিছুমান আমি মিষ্টেক কৰি দিওঁ, যাৰ বাবে আমি পিছত ষ্ট্ৰাগল কৰিব লগা হয়। চ' আমাৰ হাতত ফাৰ্ষ্ট অফ অল আমাৰ বিজনেছবিলাকত ষ্ট্ৰাগল কৰিব লগাৰ একমাত্ৰ কাৰণ হৈছে, যেনেকৈ মই ক'লোঁ, লেক অফ কেছ ফ্ল'। ইয়াতে আমি কেতিয়াও এটা বস্তু চিন্তা নকৰোঁ যে আমাৰ যেতিয়া বিজনেছত অকণমান বেয়া টাইম আহিব, অকণমান যদি চেল নচলা হয়, অকণমান যদি আমাৰ বিজনেছত কিবা কাৰণত কেইদিনমান বন্ধ কৰিব লগা হয়, আমাৰ বিজনেছত আমি হিলি যাব লগা হয়। না আমি ৰেণ্ট দিব পাৰোঁ, না আমাৰ যদি ষ্টাফ আছে ষ্টাফক চেলাৰী দিব পাৰোঁ, না আমাৰ যদি নিজৰ ঘৰখন চলাবৰ কাৰণে কিবা কৰিব পাৰোঁ। চ' সদায় মনত ৰাখিব লাগে যেতিয়া আমি এটা বিজনেছ এটা চলাওঁ, আমাৰ এটা ষ্ট্ৰং কেছ ফ্ল' মেনেজমেণ্ট ছিষ্টেম এটা লাগিব, য'ত আমি এটা
প্ৰতিদিনে আমি কিবা এটা এমাউণ্ট আমি এজ এ কেছ ৰিজাৰ্ভ আমি যাতে জেনেৰেট কৰি যাই থাকোঁ। এটা আমাৰ চেল হৈছে, চেল এটা হোৱাৰ লগে লগে একদম সৰু এমাউণ্ট এটা আমি যদি কেছ ৰিজাৰ্ভত আমি ভৰাই যাই থাকোঁ, তেতিয়াহ'লে ইভেঞ্চুৱেলি আমাৰ এটা এনেকুৱা এটা ষ্ট্ৰং আমাৰ এটা মানে বেকবন কেছত থাকিব, য'ত আমি যদি কেতিয়াবা আমাৰ চেল নাথাকে, কেতিয়াবা যদি আমাৰ কিবা কাৰণত কিবা ধৰণে বিজনেছটো কেইদিনমানৰ কাৰণে যদি চাফাৰ কৰিব লগা হয়, ইভেঞ্চুৱেলি আমি তাৰ পৰা আমাৰ ষ্ট্ৰাগলৰ পৰা আমি ওলাই গুচি আহিব পাৰিম আৰু আমাৰ বিজনেছটো আকৌ আগৰ নিচিনাকৈ ৰিভাইভ কৰিব পাৰিম। এতিয়া কথাটো হৈছে কি, আমি কেছ ৰিজাৰ্ভ কেনেকৈ কৰিব লাগিব, কেছ ফ্ল' মেনেজমেণ্ট কি হয় বিজনেছত, তাৰ বিষয়ে মই বেলেগকৈ বৰ ডিটেইলছত ভিডিঅ' বনাই দিম। আৰু কি চিষ্টেমেটিক এপ্ৰ'চ আছে, কেনেকৈ আমি কেছ ৰিজাৰ্ভ বা কেছ ফ্ল' চিষ্টেমছবিলাক বনাব পাৰোঁ, তাৰ বিষয়ে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ক'বৰ বাবে চেষ্টা কৰিম। চ' আজি যেনেকৈ ক'লোঁ যে আমাৰ সৰু সৰু বিজনেছবিলাকৰ আমি এজ এ বিজনেছ অনাৰ আমি সদায় আমি ট্ৰাই কৰিব লাগিব, আমি যেনেকৈ যি নহওক কিয় আমি সদায় কাষ্টমাৰ আনিবই লাগিব। আমি এনেকুৱা মেণ্টেলিটি ডেভেলপ কৰিব লাগিব যে আমাৰ যদি কাষ্টমাৰ নাই, আমাৰ যদি চেল নাই, আমি প্ৰতিটো সময়তে আমি এইটো চিন্তা কৰিব লাগিব, আমি যেনেকৈ কি নহওক এই প্ৰব্লেমটো আমি এটলিষ্ট ছল্ভ কৰিব লাগিব। কাৰণ যেতিয়ালৈকে আমাৰ চেলৰ প্ৰব্লেমটো ছল্ভ নহয়, যেতিয়ালৈকে আমাৰ কাষ্টমাৰৰ প্ৰব্লেমবিলাক ছল্ভ নহয়, তেতিয়ালৈকে হয়তো আমি আমাৰ বিজনেছবিলাক কিমান দূৰ আমি চলাই যাম। সেইকাৰণে মই কৈছোঁ, ইয়াৰ মই বাৰে বাৰে ফ'কাছ কৰোঁ, মই বাৰে বাৰে ভিডিঅ'বিলাকত কৈ আছোঁ যে মই মাৰ্কেটিঙৰ ওপৰত কথা পাতি আছোঁ, মই চেলছৰ ওপৰত কথা পাতি আছোঁ। এজ এ বিজনেছ অনাৰ আপুনি মই সদায় আমি চেলছ আৰু মাৰ্কেটিঙৰ ওপৰতে আমি ফ'কাছ ৰাখিব লাগিব। চেলছ আৰু মাৰ্কেটিঙৰ ওপৰত আমি সদায় ফ'কাছ ৰাখিব লাগিব, কাৰণ আমি চেলছ আৰু মাৰ্কেটিঙৰ ওপৰত যেতিয়া আমাৰ চকু থাকিব, তেতিয়াহে আমাৰ বিজনেছত কেছবিলাক আহিব, তেতিয়া আমাৰ বিজনেছবিলাকত আমি কেছ ৰিচ বিজনেছ আমি বনাব পাৰিম। চ' জেনেৰেলি কি হৈ যায়, আমি যেতিয়া এটা ষ্ট'ৰ খোলোঁ, আমাৰ যেতিয়া ঠিক ঠাক এটা কাষ্টমাৰ আহি থাকে ন, আমাৰ মেণ্টেলিটিটো চেলছৰ প্ৰতি মানে একেবাৰে কমি যায়। আমি জেনেৰেলি এজন দুজন কাৰোবাক ৰাখি থৈ দিওঁ, তেওঁলোকে চেল কৰিছে নকৰিছে, কি কৰিছে কি কৰা নাই আমি নাজানো, জাষ্ট আমি মানে এনে হিচাপ এটা চাই থাকোঁ যে কিমান বিক্ৰী হ'ল কি হ'ল। কিন্তু একচুৱেলি আমি চেলছৰ যিটো পাৰ্ট আছে ন, এই পাৰ্টটোক আমি সদায় দুটা ছেকশ্যনত ভাগ হ'ব লাগিব। এটা হৈছে য'ত আমি এক্সিষ্টিং বিজনেছ আমি ৰেগুলাৰ পাই থাকোঁ, কিছুমান আমাৰ কাষ্টমাৰ আছে, কিছুমান আমাৰ বিজনেছ আছে য'ত আমি চেল কৰি থাকোঁ, যিবিলাক আমাৰ কাষ্টমাৰ হয় আৰু আমাৰ লগত ৰেগুলাৰ আহি থাকে। চ' আমাৰ যিটো আমাৰ চেলছৰ ছিষ্টেম আছে ন, আমি চেলছৰ ছিষ্টেমত সদায় আমি এটা বস্তু আমি ইমপ্লিমেণ্ট কৰিম যে আমি একচুৱেলি আমাৰ বিজনেছেছবিলাকত আমি চেলছক দুটা পাৰ্টত ৰাখিম। এজ এ বিজনেছ অনাৰ সদায় ফ'কাছ ৰাখিব, আপুনি আপোনাৰ চেলছৰ সদায় দুটা পাৰ্টত ৰাখিব। ফাৰ্ষ্ট পাৰ্টটো হৈছে আপোনাৰ বিজনেছৰ যিটো এক্সিষ্টিং বিজনেছ আপোনাৰ য'ৰ পৰা আহি আছে, তাত আপুনি এজন নতুন মানুহ এজনকো ৰাখি দিব পাৰে, তাক অকণমান ট্ৰেইনিং দিলে, কাৰণ আপোনাৰ এক্সিষ্টিং কাষ্টমাৰ্ছবিলাকে আপোনাৰ যিবিলাক মানুহ আহি থাকে, তেওঁলোকে আপোনাৰ বিজনেছটো বুজি পায়, আপোনাৰ ডেলিভাৰী চিডিউলটো বুজি পায়, আপোনাৰ ৱৰ্কৰ কালচাৰটো বুজি পায়, বা কিবা সৰু সুৰা প্ৰব্লেম হ'লেও আপোনাৰ লগত মানে তেওঁ হেণ্ডেল কৰি ল'ব, আপুনি জাষ্ট তেওঁৰ পৰা অৰ্ডাৰে ল'ব লাগে তেওঁক। গতিকে সেই পাৰ্টটোত একচুৱেলি আপুনি ইনভল্ভ নহয় পেলাই আপুনি যিকোনো এজন জুনিয়ৰ লেভেলৰ মানুহক তাত ইনভল্ভ কৰাই দিয়ক। আপুনি নিজে সদায় এটা বস্তুত ফ'কাছ ৰাখিব, যিটোক কোৱা হয় নিউ বিজনেছ ডেভেলপমেণ্ট বা NBD বা নিউ বিজনেছ ডেভেলপমেণ্টত সদায় চকু ৰাখিব। আপুনি সদায় ট্ৰাই কৰিব, আপুনি সদায় নতুন নতুন মানুহৰ লগত লগ কৰক, সদায় নতুন নতুন কাষ্টমাৰ বনোৱাৰ কাৰণে চেষ্টা কৰক। আৰু কাৰণ আপোনাৰ বিজনেছৰ বিষয়ে আপোনাতকৈ বেছি আৰু কোনো এজন মানুহ নাই যিয়ে আপোনাতকৈ বেছি আপোনাৰ বিজনেছৰ বিষয়ে জানিব বা ভালকৈ ক'ব পাৰিব এজন পটেঞ্চিয়েল কাষ্টমাৰক। চ' সদায় সেইটো বস্তুৰ ওপৰত আপুনি মনত ৰাখিব যে আপোনাৰ বিজনেছত আপুনি এজন নম্বৰ 1 চেলছমেন হয়। যেতিয়া আপুনি চেলছত লাগিব ন, আপোনাৰ বিজনেছত ৰকেট লাগিব। আপুনি যেতিয়া আপোনাৰ বিজনেছৰ ডে টু ডে এক্টিভিটিছবিলাকৰ পৰা ওলাই আহিব পাৰিব আৰু চেলছত ফ'কাছ কৰিব, আপোনাৰ বিজনেছত আপোনাৰ ডাবল ইঞ্জিন লাগিব, ৰকেট লাগি যাব, আপুনি বিজনেছক বহুত হাই লেভেললৈকে গ্ৰ'থ কৰিব পাৰিব। চ' এইকাৰণে কৈছোঁ, আমি যিবিলাকে একচুৱেলি সৰু সৰু বিজনেছ আছে আমাৰ আৰু যাৰ আমাৰ চেলছৰ ওপৰত ফ'কাছ নাই, আজিৰ পৰা আপোনালোকে চেলছৰ ওপৰতে ফ'কাছ কৰক, বাকী চব কথা পিছত আহিব। চেল এইকেইটাৰ ওপৰতে ফ'কাছ কৰিব। আৰু যদি আপোনাৰ বিজনেছটো এনেকুৱা হয় য'ত আপোনাৰ পটেঞ্চিয়েল কাষ্টমাৰ্ছবিলাকৰ আপুনি লিড জেনেৰেশ্যন কৰিব লগা হয়, তেনেকুৱা যদি বিজনেছত আছে, আপুনি তেতিয়াহ'লে যদি মাৰ্কেটিং এতিয়ালৈকে কৰা নাই আৰু আপুনি যদি ৰেফাৰেল বিজনেছত আপুনি এতিয়ালৈকে ভাবি আছে যে আপোনাৰ কাম ভাল ঠিকে আছে, কিন্তু আপোনাক কোনোবা ৰেফাৰেঞ্চ দিয়ে, ৰেফাৰেঞ্চৰ থ্ৰুৱেদি আপুনি কাম পাই আছে, চ' আপুনি আপোনাৰ বিজনেছৰ চবতকৈ ডাঙৰ মানে আপুনি এটা মানে কিলাৰ ষ্ট্ৰেটেজি এটাত আপুনি আছে। আপুনি ভাবিব নোৱাৰে আপোনাৰ পিছত এজন কম্পিটিটৰ আহিব, সাংঘাতিক লেভেলত মাৰ্কেটিং কৰিব, আপোনাৰ বিজনেছক ডুবাই পেলাই ওলাই গুচি যাব।
চ' যিসকলে লিডছ এণ্ড বিজনেছত আছে আৰু অনলি ৰেফাৰেলৰ থ্ৰুৱেদি লিড জেনেৰেশ্যন কৰে তেওঁলোকে এতিয়াৰ পৰা স্পেচিফিকেলি ডিজিটেল মাৰ্কেটিঙৰ ওপৰত ফ'কাছ কৰক, গুগল এডছৰ ওপৰত ফ'কাছ কৰক, ফেচবুক এডছৰ ওপৰত ফ'কাছ কৰক। আপোনাৰ যদি B2B ছেগমেণ্টছৰ বিজনেছ হয় আপুনি লিংকডইনৰ ওপৰত ফ'কাছ কৰক, আপুনি হোৱাটছএপ মাৰ্কেটিঙৰ ওপৰত ফ'কাছ কৰক, আপুনি ইমেইল মাৰ্কেটিঙৰ ওপৰত ফ'কাছ কৰক। সকলো ধৰণৰ বিজনেছত আপুনি সকলো ধৰণৰ যি ধৰণৰ বিজনেছ হয় সেই ধৰণৰ বিজনেছত যি ধৰণৰ আপোনাৰ মাৰ্কেটিঙৰ এক্টিভিটিছ কৰিব লাগে সেই ধৰণৰ এক্টিভিটিছবিলাকত আপোনালোকে ফ'কাছ কৰক আৰু বিজনেছত ডে টু ডে অপাৰেশ্যনেল এক্টিভিটিছবিলাকৰ পৰা ওলোৱাৰ বাবে চেষ্টা কৰক। নহ'লে এই লেভেলত মাৰ্কেটত কম্পিটিটৰ আহিব ধৰিছে যে আমি নিজে নাজানো আমাৰ বিজনেছবিলাক আমি কিমান দিনলৈকে ধৰি ৰাখিব পাৰিম। যদি আমি চেলছ আৰু মাৰ্কেটিঙৰ ওপৰত ফ'কাছ নাথাকে, যদি আমাৰ কেছ ফ্ল'ৰ ওপৰত ফ'কাছ নাথাকে, তেতিয়াহ'লে হয়তো আমি আমাৰ বিজনেছৰ মানে এটা এনেকুৱা এটা ষ্টেজলৈকে লৈ যাই আছোঁ য'ত আমি বহুত ৰিস্ক ইনভলভিং বিজনেছ এটা আমি কৰি আছোঁ। এটা হৈছে একেবাৰে মেইন কাৰণ, আৰু এই দুটা কাৰণক যদি আমি ঠিক ঠাক কৰি লওঁ তেতিয়াহ'লে আমাৰ বিজনেছ কেতিয়াও ফেইল হ'ব নোৱাৰে। আমি ফেইল হ'ব দিবও নোৱাৰোঁ। আমি আমাৰ বিজনেছত কিয় ফেইল হ'ব দিম? আমি ইমান কষ্ট কৰি আমি বিজনেছবিলাক বনাইছোঁ। চ' আমি সদায় ফ'কাছ ৰাখোঁ, আহক আমি চেলছ আৰু মাৰ্কেটিঙৰ ওপৰত ফ'কাছ ৰাখোঁ, আহক আমি ষ্ট্ৰং বাজেটিং কৰোঁ। যদি আমি নাজানো আজিৰ পৰা শিকোঁ। ভিডিঅ' মাৰ্কেটিঙৰ মই কেইবাটাও ভিডিঅ' বনালোঁ এতিয়ালৈকে মাৰ্কেটিঙৰ ওপৰতো, তো ভিডিঅ'কেইটা চাওক, আগত আপুনি বিচাৰিলে পাই যাব। তো তাত আপোনালোকে মই বহুত ধুনীয়াকৈ কৈছোঁ আমি মাৰ্কেটিং কেনেকৈ কৰিব পাৰোঁ, সৰু সৰু বাজেট লৈ পেলাই আমি গুগল এডছ, ফেচবুক এডছ কেনেকৈ চলাব পাৰোঁ সেইবিলাকো চাওক। এইবিলাক চাই পেলাই আহক আমি আমাৰ বিজনেছবিলাক আমি প্ৰটেক্ট কৰি ৰাখোঁ। থেংক ইউ।